মাৰ্চিয়ে হঠাৎ তাইৰ বয়ফ্ৰেণ্ডৰ ঘৰত গৈ ল'ৰাটোৰ মাক দেউতাকক ক'লে যে মই প্ৰেগনেণ্ট আৰু মই আপোনালোকৰ ল'ৰাৰ সন্তানৰ মাতৃ হ'ব ওলাইছোঁ। মাক দেউতাক আচৰিত হৈ পৰিল। আচলতে মাৰ্চিৰ নিবিড় নামৰ এজন ল'ৰাৰ সৈতে 5 বছৰ ভাল পোৱাৰ সম্পৰ্কত আছিল। নিবিড়ৰ নিৰ্দিষ্ট কোনো চাকৰি বা ব্যৱসায় নাছিল। সি যি কাম কৰিছিল ঘৰখন চলায়। সি এদিন মাৰ্চিক ক'লে যে সি এটা কামৰ খবৰ পাইছে আৰু ডুবাইত যদি সি সেই কামত 3 বছৰ মানৰ বাবে যাব পাৰে সি দেখা প্ৰতিটো সপোন পূৰণ কৰিব পাৰিব আৰু 3 বছৰ পিছত ঘৰ আহি মাৰ্চিক বিয়া কৰাব। মাৰ্চিয়ে নিবিড়ৰ কথাত কোনো প্ৰতিবাদ নকৰিলে। হ'ব যাবা, কিন্তু মোক পাহৰি নাযাবা বুলি ক'লে। কেইদিনমানৰ পিছত মাৰ্চিৰ ঘৰত বিয়াৰ কথা চলিল আৰু দেউতাকে তাইক সোনকালে বিয়া দিয়াৰ কথা চিন্তা কৰিলে। তাই বৰ বিমোৰত পৰিল। কি কৰিব তাই? মাৰ্চিয়ে নিবিড়ক যে ভাল পায় সেই কথাটো তাই ঘৰত গম পাইছিল আৰু তাইক সোনকালে নিবিড়ৰ ঘৰত কথাবোৰ ক'বলৈ ক'লে। কিন্তু এইবোৰ কথা তাই নিবিড়ক কেনেকৈ ক'ব? তাৰ আশা সপোন দেখোন সকলো শেষ হৈ যাব। কেইদিনমান এনেদৰে পাৰ হ'ল। এদিন মাৰ্চি গৈ নিবিড়ৰ ঘৰত মাক দেউতাকৰ আগত তাই নিবিড়ৰ সন্তানৰ যে মাক হ'ব ওলাইছে সেই কথাটো ক'লে আৰু ক'লে যে এই কথা তাই ঘৰত গম পালে তাইকো মাৰিব আৰু নিবিড়কো অনিষ্ট কৰিব। এই কথাটো গম পাই তৎক্ষণাৎ নিবিড়ৰ ভণ্টী পলীয়ে ককায়েকক কামৰ পৰা ঘৰলৈ মাতি পঠিয়ালে। সি উধাটো খাই আহিল আৰু সকলোবোৰ কথা মাৰ্চিয়ে ক'লে। নিবিড় আচৰিত হৈ পৰিল। কেনেকৈ কি হ'ল এইবোৰ? নিবিড়ে মাৰ্চিক ৰুমলৈ নি সকলোবোৰ ভালদৰে সুধিলে আৰু মাৰ্চিয়ে এক অনাকাংক্ষিত ঘটনাৰ কথা ক'লে আৰু নিবিড়ে যিহেতু তাইক সঁচাই বহুত ভাল পায় সেইবাবে সকলোবোৰ কথা চকুমুদি বিশ্বাস কৰিলে আৰু মাৰ্চিক সোনকালে বিয়া কৰোৱাৰ সিদ্ধান্ত ল'লে। এই কথাত পলীৰ সন্দেহ হৈছিল আৰু ককায়েকক কওঁতে পলীকহে ককায়েকে ওলোটাই খং কৰিছিল। এনেকৈ বিয়াখনো সুকলমে হৈ গ'ল। বিয়াৰ এমাহমানৰ পিছত মাৰ্চি বাথৰুমত পৰিল আৰু ডক্টৰে ক'লে যে তাইৰ গৰ্ভত থকা সন্তানটি আৰু নাই। তাই কান্দি কাটি বাউলি হ'ল। আনহাতে পলীয়ে ডক্টৰক লগ ধৰি সকলোবোৰ কথা গম পালে। আচলতে মাৰ্চি প্ৰেগনেণ্ট হোৱাই নাছিল। তাই অভিনয় কৰি বিয়াত বহিছিল। এইবোৰ কথা মাৰ্চিক পলীয়ে ক'লে আৰু বৌয়েকক খং কৰি সকলোবোৰ কথা কৈ দিয়াৰ সিদ্ধান্ত ল'লে। তেতিয়া মাৰ্চিয়ে পলীক সকলোবোৰ কথা ক'লে যে তাইৰ উদ্দেশ্য বেয়া নহয়। তাই সেই উদ্দেশ্যত উপনীত হোৱা পথহে সঁচা নাছিল। কেৱল তাই নিবিড়ক হেৰুৱাৰ ভয়ত আৰু সঁচা ভাল পোৱাৰ বাবে এইবোৰ কৰিবলগীয়া হ'ল। যদি এইবোৰ নকৰিলেহেঁতেন তেতিয়া তাই বিয়া বেলেগৰ লগত হৈ গ'লহেঁতেন। তেতিয়া দুয়ো সুখী নহ'ল হয়। তেতিয়া ভনীয়েকে একো উত্তৰ নিদিলে আৰু সন্ধিয়া মাক দেউতাক আৰু নিবিড় নিউজ চাই বহি আছিল। তেতিয়া হঠাতে বাজি উঠিল যে নিবিড়ে যিটো কোম্পানীলৈ যোৱা কথা আছিল সেইটো ফেক কোম্পানী। তাৰ লগত জড়িত সকলো জেলত। তেতিয়া মাক দেউতাকে আচৰিত হ'ল আৰু ভগৱানক ধন্যবাদ দিলে। কিন্তু হঠাৎ পলীয়ে ক'লে যে ইয়াৰ বাবে ভগৱানৰ উপৰিও বৌক ধন্যবাদ দিছোঁ কাৰণ যদি বিয়াখন নহ'ল হয় তেতিয়া নিবিড় জেলত যাব লাগিলহেঁতেন। আচলতে যি কামৰ উদ্দেশ্য সঠিক হয় তেতিয়া সকলো ঠিক হয়। বন্ধু-বান্ধৱীসকল, এনেকুৱা কাহিনী যদি আপোনালোকে শুনি ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।